কোন ঋতুৰ বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়? উত্তৰ বৰ্ষা ঋতু। কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? উত্তৰ প্ৰক প্ৰণালী। ভাৰতত ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? উত্তৰ হিমাচল প্ৰদেশ। কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? উত্তৰ আফ্ৰিকা। মানচেষ্টাৰ পৃথিৱীৰ কিহৰ বাবে বিখ্যাত? উত্তৰ কপাহ উদ্যোগ। পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ কোনখন? উত্তৰ স্পেইন। পৃথিৱীৰ সৰ্বোচ্চ ঘন জনবসতিপূৰ্ণ দ্বীপটোৰ নাম কি? উত্তৰ আইচলেণ্ড। পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয়? উত্তৰ ভাৰতৰ চেৰাপুঞ্জী। কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? উত্তৰ শনি। হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰত আৱিৰ্ভাৱ হয়? উত্তৰ ৭৬ বছৰ। ধন্যবাদ দৰ্শকসকল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।